নমস্কাৰ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজ আৰু টিকেটাৰা ইউটিউব চেনেলটিলৈ। আজি মানে প্ৰায় এসপ্তাহ মানে হৈ গ'ল ভিডিঅ' মানে কি বুলি কয় বনামকৈ থাকি যায়, ভিডিঅ' বনোৱা খাই মানে হোৱাই নাই, ভিডিঅ'ই বনোৱা হোৱা নাই। তো আজি সেই ভাবিলোঁ এতিয়া প্ৰায় 11টা চাৰে 11টামান বাজিলে, কামলৈ যোৱা নাই, এতিয়া যাম আৰু লাহেকৈ পিছবেলা সময়ত। তো আজি মানে পিছবেলা আছে ডিউটি। তো কি বুলি কয় ভিডিঅ' সেই বনাওঁকৈ মানে থাকিয়ে গৈছে, ভিডিঅ' বনোৱাই হোৱা নাই। আৰু এতিয়া মানে খানা পিনা খাই ল'লোঁ, গা পা ধোৱাই নাই, এতিয়া গা পা ধুই ৰেডি হৈ মেলি যাম আৰু 2টামান বজাত ওলাই মেলি। আৰু মেইন কথাটো কি হ'ল, আমাৰ গুদামটো মানে যোনটো আমাৰ গুদামটো আছিলে, গুদামটো বেলেগ এঠাইলৈ গুচি গ'ল। তাৰমানে গুদামটো আজি প্ৰায় বদলি হয় এসপ্তাহ মানে হ'ল। তো সেই ভিডিঅ' বনামকৈ মানে ভিডিঅ' বনোৱাই হোৱা নাই। আৰু কি বুলি কয় এই দুদিনমান মানে অলপ মনটো ভাল লাগিছে, মানে দুটা মানে অলপমান ভাল উৎসাহ দিছে আৰু মানে ভিডিঅ' বনাব পাৰিবি বুলি। তো সেইকাৰণে ভাবিলোঁ আকৌ বনাওঁ বুলি। মানে কি কথাটো মানে কেমেৰাডাল ল'বলৈ এনেকুৱাই লাজ লাগি থাকে ন, মানে বনাওঁকৈ থাকোঁ, কিন্তু মানে লাজ ভাৱ এটা আছে। মানে এনেতো বহুত যি কথা মনত আহি থাকে, কিন্তু মানে যেতিয়া মোবাইলটো লৈ লওঁ নহয়, ভিডিঅ' এটা বনাওঁ বা কিবা অকণমান কথা কওঁ বুলি লওঁতে মানে মুখৰ মাতটো সেই শব্দখিনি নাইকিয়া হৈ যায়। সেনেকুৱা প্ৰায় হয়, মানে যোনে নতুন মানে ভিডিঅ' বনাওঁ বা কিবা বুলি ভাবে, প্ৰায় অলপমান লাজ সেই ভাৱটো থাকেই। আৰু সেইটো মানে বস্তুটো নাথাকিব লাগিব, তেতিয়াহে মানে পৰা হ'ব। মানে সেই বস্তুটো মানে মোৰ সেই লাজ অনুভৱটো মানে হৈ থাকে ন, সেইটো কাৰণে মানে ইমান মানে বনাব পৰা নাই আৰু। তো এতিয়া দুটা মানে ভালকৈ কোৱা দেখি মানে কৈছে আৰু পাৰিবি বনা বুলি। তো সেই গতিকে ভাবিছোঁ অলপ লাগি যাওঁ আৰু বনাওঁ বুলি মানে ভাবিছোঁ। তো তেনেহ'লে ভিডিঅ'টো এডোখৰ পৰা আৰম্ভ কৰি দিওঁ। এতিয়াতো প্ৰায় 11:30 হ'লে। আৰু যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। অলপমান কাপোৰ কানি খুলি অলপ নিচলা পিছলাকৈ আছোঁ, মানে অলপমান এই যোনটো বতাহটো মানে অলপমান লগাই আছোঁ, বায়ুটো অলপমান গাত লগাই আছোঁ, মানে ছালটো ভাল হওক বুলি। কি বুলি কয় ছালটো বোলে মিহি হয়, এনেকুৱা সৰু এনেকুৱা মিহি বতাহজাক খাই থাকিলে। তো সেইকাৰণে অলপমান চোলা তোলা খুলি মেলি পূৰা হেৰিকৈ আছোঁ আৰু গা পা ধুম আৰু অকণমান দেৰি খাৱাটো খাই মেলি, ৰ'দটো অলপ তাপটো পাই লৈছোঁ। আৰু কি বুলি কয় মই ৰুমটো দেখাই আছোঁ আপোনালোকক, মই ক'তনো ৰুম ল'লোঁ কি ল'লোঁ আপোনালোকক ৰুমটো দেখাই আছোঁ। তো আপোনালোকক ৰুমটো দেখাবলৈ হ'লে প্ৰথম বাৰান্দাখনৰ পৰা দেখাই দিছোঁ, বাৰান্দাখনৰ পৰা আপোনালোকক মানে দেখাই মেলি ভিতৰটোত সোমাম আৰু প্ৰৱেশ কৰিম। পোনপ্ৰথমতে ইয়াত টাবত তুলসী পুলিটো থৈ দিছোঁ, এইডোখৰত থৈ দিছিলোঁ, কিন্তু কাপোৰ মেলা ৰছীডাল এই ওপৰতে হৈ যোৱাৰ কাৰণে এইফালে লৈ গুচি গ'লোঁ। দুপৰীয়া বহুতখিনি ৰাতিপুৱা কি ধুনীয়াকৈ মানে নিয়ৰো পৰি থাকে, গছকিও ভাল লাগে আৰু ৰাস্তাত গাড়ীখন। আৰু তাৰপিছত এইফালে 1টা ৰুম 2টা ৰুম 3টা ৰুম, আমাৰ 3টা ৰুম আছে। আৰু এইকেইটা জেকেট টাৱেল মেলি থৈছোঁ, পেণ্ট মেলি থৈ দিছোঁ। আৰু এইডাল আমাৰ চেণ্ডেল থোৱা মানে হেৰি আৰু কি হেৰি বুলি কৈ দিছোঁ মই। আৰু এইখন খিৰিকী, এতিয়া প্ৰৱেশ ডাইৰেক্ট ভিতৰত। কাপোৰ কানিবিলাক এনেকৈ খেজেংকৈ থৈ দিছোঁ এইটো ৰুমত, মানে ড্ৰয়িং ৰুম বুলি কৈছোঁ, আলহী বহা ৰুম। কাপোৰ কানি চব খেজেং সেইফালে চিলাই মেচিন এটা, এইফালে চৌকেছ এটা, আৰু এখন এনেকুৱাই জোতা চেণ্ডেল থোৱা, ফেনখন থোৱা, এনেকুৱা এটা বেগ। আৰু এইফালে ষ্টেণ্ড ফেনখন এনেকৈ থৈ দিছোঁ। আৰু এইকেইটা অলপ মানে ৰাতিপুৱা গধূলি মাৰিবলৈ চেষ্টা কৰি থাকোঁ, মানে উঠাই থাকোঁ ডাম্বেলকেইটা। মানে কি অলপমান বডিটো বনাওঁ বুলি ভাবিছোঁ, বৰ কাঁইট মাইট বডি ন, যোনে হাঁহি থাকে, সেইকাৰণে মানে অলপ বনাওঁ বুলি ভাবিছোঁ। আৰু বডিটো বনাওঁ বুলি ভাবিছোঁ, ভাবোঁতে মানে অলপমান এইবিলাক বনালে বা কিবা কৰিলে অলপ জুচ উঠি যায় ন। তো কালি মানে অলপমান ভিডিঅ' কৰি মেলি ডাম্বেলটো মাৰি দিলোঁ, দুটামানে দিলেই নহয় কমেণ্ট কিবা কিবি বোলে, আগে বডি বনা তাৰপিছতে দেখাবি বুলি। কি ক'ম আৰু মানে উপায় নাই। আৰু এইটো আমাৰ শোৱা ৰুমটো, এইফালে আলমাৰিটো থৈছোঁ, এইফালে বিচনা এনেকৈ খেজেংকৈ আছে। আপোনালোকে দেখি একো সমালোচনা কৰিব নালাগে। আৰু এইফালে সৰু সুৰাকৈ আমাৰ থাপনাখন থৈ দিছোঁ, লক্ষীৰ ফটো আছে, কৃষ্ণৰ ফটো আছে, শিৱৰ ফটো আছে, তাৰপিছত আমাৰ গণেশ বাবাৰ ফটো আছে। গোটেইকেইজনৰ ফটোৱে থৈ দিছোঁ থাপনাখনত। তাৰপিছতে এয়া আমাৰ সৰু সুৰা পাকঘৰটি, য'ত আছে অলপমান বস্তু, বৰ বেছি নাই। এইফালে গেছৰ মানে চৌকাখন আছে, এইফালে চিলিণ্ডাৰ 2টা আছে বাৰু, সৰু সুৰাকৈ, বৰ বেছি ডাঙৰ নহয়, সৰু সুৰা। আৰু এইফালে এইটো বেচিংটো মানে সেনেকুৱাই আৰু তাৰপিছতে চাওক এইবিলাক কাপ প্লেট থ'বলৈ এডাল কাঠডাল লগাইছোঁ, কি ধুনীয়াকৈ মানে গজাল মাৰি এনেকৈ থৈ দিছোঁ। আৰু এইখিনি কাপকেইটা ইয়াত থৈ দিছোঁ, আৰু বাচন বৰ্তনখিনি এইকেইটা ইয়াত থৈ দিছোঁ। এনেকৈ সৰু সুৰাকৈ মানে আছে, বৰ ডাঙৰ নহয়। আৰু সেইফালে লেতেৰা লাগিব বুলি এখন চাওক এনেকৈ লগাই লৈছোঁ, আপোনালোকেও লগাই ল'ব পাৰে। মই এনেই লগাই লৈছোঁ জাষ্ট, মানে ৱালখন যাতে লেতেৰা নহয়, মানে
কি বুলি কয় নহ'লে মাছ চাছ বা মাংস চাংস ভাজিলে যিকোনো মানে চব্জি বনালে পিঁয়াজ হওক বা নহৰু দিলে ৰচুন দিলে তেলৰ চিটিকণিটো মানে পৰি যায় ন, সেইকাৰণে মানে এখন ইমান লেতেৰা নহ'ব বুলি মানে সেইকাৰণে এনেকৈ লগাই লৈছোঁ আৰু দেই সৰু সুৰাকৈ। আৰু এইফালে জেঠী এটাও থৈ দিছোঁ এনেকৈ থৈ দিছোঁ আৰু এনেকুৱাই সৰু সুৰা। সেয়াই আৰু বৰ বিশেষ দেখাবলগীয়া একো বস্তু নাছিলে, যিকেইটা আছিলে অলপ কম সৰু সুৰা বস্তু আছিলে সেইকেইটা দেখাইলোঁ। হ'লেও আৰু এটি বস্তু আছে নেদেখালে বেয়া হৈ যাব কথাটো, মানে কি বুলি কয় তাক নিথৰুৱা কৰি থোৱা নিচিনা হ'ব, সেইকাৰণে মানে তাইকো দেখাই দিওঁ আৰু দাইকেইডাল অলপ বনাই আছোঁ দেই, এইকেইডাল লগত এইকেইডালকো বনাই আছোঁ। তো তেনেহ'লে তাকো দেখাইছোঁ ন, নেদেখালে কথাটো বেয়া হৈ যাব, আধৰুৱা কৰি থোৱা নিচিনা হ'ব, সেইকাৰণে ব্লগ দেখাই দিওঁ। এইয়া তেওঁ হৈ গ'ল আমাৰ এটি বাথৰুমটি, এইকেইটি বাথৰুমকেইটি। এইফালে প্ৰথম ৰুমটো, এইফালে মাজৰ ৰুমটো, এইফালে আমাৰ 3 নম্বৰ ৰুমটোৰ এনেকৈ আছে দীঘলীয়াকৈ তিনিটা কাৰণে সেয়াতো লেট্ৰিন বাথৰুম, ইয়াতো লেট্ৰিন বাথৰুম, গোটেইকেইটি মানে লেট্ৰিন বাথৰুম আছে। আৰু এইফালে টিউবৱেলটো আৰু এইফালে মটৰ চুইচ, এইফালে ওপৰতো টেংকি মানে চিনটেক্স, এইটো 500 লিটাৰমান হ'ব নেকি চিনটেক্সটো। এয়া আৰু এইফালে এনেকৈ তামোল গছ, মোৰ নহয় দেই গৃহস্থৰ হয়। এইটো চাওক, সেই ৰুমৰ পিছফালে এইটো এই মাছৰ কাৰ্টন, এইটোতে মানে জলকীয়া পুলি এটা হেৰি কৰি দিছোঁ, হ'লেও এটা টেমা থৈ দিছোঁ, মানে ইয়াত থৈ দিছিলোঁ, এইডোখৰত থৈ দিয়া আছিলে, সদায় ৰাতি হ'লে পৰি থাকে কিহেনো পেলাই নাজানো। তো এতিয়া ইয়াত ভৰাই থৈছোঁ, ইয়াতো অলপ মাটি থৈ দিছোঁ, গোবৰ চোবৰ অলপ এইবিলাক মানে পচন সাৰ কৰিম বুলি ভাবিছোঁ। চব্জিৰ মানে চব কাটা লেতেৰা চব্জি পাতবিলাক মানে চব ইয়াতে থৈছোঁ আৰু ইয়াত অলপ লাই পুলি লগাই দিছিলোঁ। লাই পুলিখিনি মানে মেইন কথাটো কি, আনিছিলোঁ খাবলৈ আনোতে তোমাৰ কেইটামান ভাল পুলি দেখিলোঁ, কিন্তু পুলিকেইটা সিমান বুঢ়া হৈ আছে বুলি মানে অনুভৱে হোৱা নাছিলে। ৰুইছিলোঁহে ফুল ওলাই গৈছিলে। তাৰপৰা সেইদিনাখন কি কৰিলোঁ, আগটোহে ভাঙি আকৌ পাতত দি খাই পেলাইলোঁ। পাতত দি খাই ভাল লাগে। তো তাৰপিছতে এতিয়া সেয়া আৰু এনেকুৱা অৱস্থা হৈ আছে। এইখিনি কি হ'বগৈ এতিয়ালৈকে ক'ব পৰা নাই, হ'লেও মানে পাতখিনি ফুলখিনি ভাঙি দিয়াৰ কাৰণে অলপ দেখিবলৈ ভালে লাগিছে। আৰু এইফালে দুটামান এইকেইটা কি কমলা পুলি হৈছিলে, আজি প্ৰায় এমাহ মানে হৈ গ'ল ওলোৱা, কিন্তু ইমানটোৱে হৈছে, ডাঙৰ হোৱা নাই। ইয়াত গোবৰ মাটি আছে, মানে ঘৰৰ পৰা গোবৰ মাটি লৈ আহিছিলোঁ। আৰু এইকেইটা মান ধনিয়া, যাক আমি নগা ধনিয়া বুলিও কওঁ, বহুত জেগাত বেলেগ কথা কয়, কিন্তু আমি নগা ধনিয়াও মান ধনিয়া বুলিয়ে কওঁ এই দুটাক প্ৰায় মানে। আৰু চব কি ধুনীয়া পৰিৱেশটো, কেনেকুৱা ধুনীয়া দেখিছে মোৰ ৰুমৰ মানে পৰিৱেশটো। ৰাতিপুৱা শুই উঠি এইখন খিৰিকীখন মেলি এফালে চাওঁ, কি মানে এইফালে বেলিটো ওলাই আহে ন, ইমানেই মানে ভাল লাগে, ইমানেই মনোমোহা দৃশ্য বুলি ক'ব লাগিব। যেতিয়া ৰাতিপুৱা ৰঙা বেলিটো একদম পটকৈ ওলাই মেলি চকুত পৰে, কি ধুনীয়া লাগে কৈছোঁ। চাওঁ এইফালে মিহিকৈ বতাহ এজাক দি আছে, গছৰ পাতবিলাক অলপ হিলি আছে। আৰু সেই ৰছীডাল সেইদিনাখন লগাই দিলোঁ, মানে কাপোৰ মেলিবলৈ ইমান অসুবিধা হৈছিলে। দেওবাৰ দিনাখন গোটেইকেইটা ৰুমৰ মানুহে কাপোৰ মেলিছেতো, ধুই মেলি দেওবাৰ দিনাখনে আজৰি পায়, আৰু সেইকাৰণে মানে জেগা নাইকিয়া হোৱাত এইডাল বান্ধি দিলোঁ ৰছীডাল এনেকৈ। সেই তামোল গছটোৰ পৰা এইডাল এটা কুটি দি এইফালতো এনেকৈ কুটি দিলোঁ। আপোনালোকক ৰাতিপুৱা শুই উঠি পৰ্দাখন এনেকৈ টানি খিৰিকীখন এনেকৈ খুলি পেলি এইফালৰ পৰা চাই দিলে সূৰ্যটো কি ধুনীয়াকৈ ওলাই আহে। মানে ৰাতিপুৱাৰ প্ৰায় আপোনাৰ 6 মান বজাৰ পৰা দেখিবলৈ মানে পাই যাওঁ আৰু বেলিটো, কি ধুনীয়া লাগে কৈছোঁ নহয়। ৰাতিপুৱা এইফালে সূৰ্যৰ মানে কিৰণ ৰশ্মি পৰি থাকে, কি ধুনীয়া লাগে, দেখিয়ে ভাল লাগে কিবা এটা। চোলাটো পিন্ধিলোঁ আৰু দেই, চোলাটো একদম মানে পিন্ধি নল'লে এনেকুৱা কাঁইট বডিটো উলিয়াই থাকিলে বহুত কিবাকিবিয়ে কথা হৈ যাব। লগৰ এনেকুৱাই খাটাৰ মানে কেইটামান আছে নহয়, অকল কামুৰিয়ে থাকে মানে সেইটো কাৰণে চোলাটো পিন্ধি ল'লোঁ। আৰু চোলাটো নিপিন্ধিলে নহ'ব। আৰু এটা কথা, থাম্বনেইলখন মই মাই হোম টুৰ বুলিতো দিব নোৱাৰোঁ, এইটো কাৰণ নিজৰ ঘৰ নহয় ন, ভাড়া ঘৰ হয়। সেইকাৰণে থাম্বনেইলটো কি দিম মানে ভাবি আছোঁ, অপেক্ষা কৰি আছোঁ। থাম্বনেইলটো কি দিলে ভাল হ'ব, কি দিলে মানে ৰাইজৰ মানে মনটো উৎফুল্লিত হ'ব, এই থাম্বনেইলটো ভাবি পেলাই কিবা এটা লিখি মেলি দিম আৰু। বৰ ভালকৈও থাম্বনেইল লিখিব নাজানো, সেইকাৰণে ভিউচো নাহে নেকি। হ'লেও অলপ আজি চেষ্টা কৰিম মানে থাম্বনেইলটো লিখিবলৈ ভালকৈ, মানে পোষ্টাৰখন দিবলৈ, বেনাৰখন দিবলৈ ভালকৈ অলপমান আজি চেষ্টা কৰিম। আৰু এইখিনিতে কথা এটা কওঁ, আমাৰ যোনটো ফেচবুক পেজটো তলিকীয় গগৈটো মানে প্ৰায় কিমান হৈ গ'ল,
300 ওচৰা-ওচৰি হওঁ অৱস্থা হৈ আছে নেকি ফেচবুক পেজটোত মানে ফলোৱাৰ্ছ। আপোনালোকে সোনকালে 1K কৰি দিয়কচোন, মানে সোনকালে 1K কৰি দিয়ক বুলি অপেক্ষা কৰি আছোঁ। 1K কৰিয়ে দিয়া নাই আপোনালোকে। সোনকালে 1K কৰি দিয়ক না, তেতিয়া মনটো মানে কিবা এটা ভাল লাগিব। 1K কৰি দিয়ক বুলি অপেক্ষাত আছোঁ, কিন্তু 1K কৰি দিয়া নাই আজিলৈকে। 1K কৰি দিয়া নাই, আজি প্ৰায় নহয় এবছৰ হ'ল আকৌ। ঘপকেনে শব্দই কিবা হৈ গৈছে মানে, ফূৰ্তিত বুলি ক'ব লাগিব, ফূৰ্তিতে কিবা হৈ গৈছে মানে। আজি প্ৰায় এবছৰমান হৈ গ'ল। যোৱা বছৰ জানুৱাৰী মাহত খুলিছিলোঁ, এবছৰ হোৱা নাই, হ'ব আৰু এতিয়া। আৰু আপোনালোকে সোনকালে 1K কৰি দিয়ক বুলি মানে অপেক্ষাত আছোঁ। সোনকালে আপোনালোকে অতি শীঘ্ৰে গৈ 1K কৰি দিয়ক, মানে ফ্ল' কৰি দিয়ক, ঠিক আছে।